এখন চাওক মানে ইয়াতে উঠি পেলাই অকণমান খেলি খেলি যাওঁ নেকি অকণমান কিবা টাউন হ'ব চাগে সৰু সুৰা হাতী খালী ইয়াতে পানী চানী ল'ব পাৰিব কুঁহিয়াৰ ৰস খোৱা তই খাব ঘিণ লাগে মোৰ গৰমত ষ্টিং এনাৰ্জি লাগে আৰু এতিয়া গোটেইকেইটা এটা এটা ষ্টিং মাৰি দিছোঁ আৰু মাষ্টৰে পূৰা একদম জচ দি দিছে হয় নাই এই তাক খোৱা মোচন চোৱা মানে এইটো বস্তু অকণ মাজে মাজে লাগে হয় নাই ষ্টিং খাই দিলে ষ্টেপত উঠাই থাকিছোঁ চিৰিকেইটাত কেনেকৈ ফাষ্ট গুচি যায় এতিয়া আমি তেনেকৈ জুই বৰাবৰ যাম গোটেইকেইটা গোটেইকেইটাই এটা এটা ষ্টিং মাৰি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া দাঁতকেইটা ৰঙা ৰঙা হৈ যাব আৰু গাইজ ইয়াৰ পৰা মাইবং আছিলে 72 কিলোমিটাৰ হাফলং আছিলে 117 বাপৰে এতিয়াও বহুত আছে ত' 72 কিলোমিটাৰ ইজি নহয় এইটো টিকাফাটা ৰোডত আৰু মানে ভাবিছোঁ 72 কিলোমিটাৰ ন তাৰে 50 কিলোমিটাৰ আমি কণ্টিনিউৱাছলি ৰাইড মাৰিম নহ'লে আৰু গৈ পাতে পাতে আধাখিনি টাইম যাব আৰু ৰিটাৰ্ণ হওঁতে ন এইটো জেগাত যদি আন্ধাৰ হৈ যায় ন বহুত ৰিক্স হ'ব তো দিনে পোহৰে এইখিনি জেগাত আমি ওলাব লাগিব কাৰণ দেখা পাইছে আপোনালোকে কিমান দূৰ দূৰণিলৈকে ন মানুহৰ ঘৰ নাইকিয়া দোকান নাই আৰু এইটো গুই চাওক এইটো গুই চেপি দিওঁ নেকি Mission failed. We'll get them next time. পুলিচ আছে পুলিচৰ গাড়ী পিছফালে ৰৈ আছে মই গমে নাপাওঁ পুৰা ৰেক কৰি আছোঁ আৰু ইয়াৰ পৰা ডিপু এইফালেও যাব পাৰি নেকি আচ্ছা ডিপু ৰাস্তাটো আমি পোৱা নাই এতিয়ালৈকে ইয়াৰ পৰা ডিপু 39 কিলোমিটাৰ আৰু এইটো ৰাস্তাত লয় ডিপু এইটো ৰাস্তাও বহুত ধুনীয়া লাগে এইটো ৰাস্তাত এদিন আহিম বহুত যুগৰ মূৰত আহিম আৰু গাইজ এতিয়া মানে আমি বহুত ওপৰলৈ উঠি আহি আছোঁ বাইকে মানে স্পীডে নোলোৱা হৈছে আৰু এইফালে দেখা পাইছে কিমান ডাউনত আছে মানে মানুহৰ ঘৰ চৰবিলাক বা ৰাস্তাবিলাক দেখা পাই আছোঁ ইয়াৰ পৰা আৰু এইফালে চাওক একদম মানে বহুত ডাউনত আছে এতিয়া কিমান ওপৰত উঠি আহিছোঁ একো গম নাপাওঁ আৰু বাইকখনৰ মানে দেখা পাইছে নিজে স্পীড লৈ আছে আৰু এতিয়া মই বেক চাইডৰ পৰা ভিউ দিম মানে দীপাংকৰ মোৰ ইমান টাইম পিছতে আহি আছিলে তো এতিয়া বেক চাইডৰ ভিউটো দেখালেও অলপ ভাল লাগে কিন্তু এখন বাইকত মানে ইমান সেইটো ফিল নাপাব পাৰে হয়তো এইখিনিতে অকণমান টাইম ৰখিছিলোঁ মানে এনেকুৱা লাগে ন ক'তো নৰখোঁ গৈ থাকিম কিন্তু ৰাস্তাবোৰ দেখিলে ন ৰৈ দিলেহে অলপ ভাল লাগে আৰু ইয়াৰ পৰা এই পাহাৰটো চাওক আৰু মাজে মাজে কেইটামান পাহাৰ যে দেখিছোঁ মানে তামাম লাগিছে আৰু আকাশখন আজি বহুত ভাল হৈছে কিবা আৰ্ট কৰি থোৱা নিচিনা লাগিছে ভালে ৰ'দটো আছে যদিও ন একদম সেই গৰমটো নালাগে ইমান কাৰণ বতাহ এটা দি থাকে হেলমেটৰ ভিতৰত চশমা তাৰপিছত আকৌ গ্লাছটো তই ডাইলগটো দি দে বা দে মাৰবা খুচা তাৰ ল'ৰা চাবৰ ডাইলগ আৰু তাকে দেখি চবেই ভাবিবলৈ ল'লে মানে কি হ'ল আমি জবা যেতিয়া আহিছিলোঁ আমাৰ লগৰকেইটা সেইটো চাইডে গুচি গ'ল মই গাড়ী ৰাখিলোঁ এইফালে ভাবিলোঁ এইফালৰ পৰা এইফালে পাৰ হৈ যাওঁ যেতিয়া মই এখন ভাই ৰাখি অৱস্থাটো এবাৰ এইটো ডাইৰেক্ট জঁপিয়াব লাগিব এই পাৰলৈ আৰু ইয়াৰ পৰা মানে ইফালৰ ৰাস্তাখিনি কিন্তু মানিছোঁ একদম পুৰা পিনপিনীয়া ৰাস্তা একদম আল্টিমেট হয় নাই মাষ্টৰ মানে বাইক চলাই কিন্তু তামাম লাগিছে তই হেলমেটটো খুলি পেলাই গ্লাছটো খুলি দেখা মানুহক এইটো আছিলে আমাৰ মাষ্টৰ তাৰ হেলমেটৰ ভিতৰতো চশমা লগাই থাকে এইটো কমডাল মাষ্টৰ নেকি আৰু বহুত দিনৰ এটা সপোন আছিলে ডিমাহাছাও আহিম আৰু ফাইনেলি আমি ডিমাহাছাও এণ্টাৰ কৰি দিলোঁ আৰু এতিয়া এইখিনিতে অকণমান টাইম মানে ৰখিছিলোঁ বহুত দূৰ আহিলোঁ ন একদম পানী চানী খোৱা নাছিলোঁ পূৰা এতিয়া ধুনীয়াকৈ ষ্টিং এনাৰ্জি খাই দিলোঁ এতিয়া গাত জছ আহি গ'ল আৰু বাইকখনো মানে যিহেতু তেল পূৰা ফুল আছে বাইকখনো পাগল হৈ যাব যেতিয়া ড্ৰাইভাৰটো পাগলৰ নিচিনা হৈ যায় ন বাইকখন এনেই পাগল হৈ যায় আৰু মোৰ বাইকখনত দেখা পাইছে চুইচ যেনিয়ে তেনিয়ে চুইচ এসোপা চুইচ যেতিয়া কেনেকৈ এনেকৈ অন কৰিব ন বাইকখন আৰু মানে পগলা নিচিনা হৈ যায় হয় নাই মাষ্টৰ হৰ্চ পাৱাৰ এইটো হৰ্চ পাৱাৰ Unknown brain.
hating thanks to all the rumors you be claiming. It's cool, I'm done with you, so they can throw you a celebration. You gon' hate it when you see me with somebody living better. I'm trying to tell you that me just doing me gon' have you jealous. Okay guys, তো এতিয়া পাই গ'লো এনেকুৱা এটা জেগা আৰু ইয়াত লিখা আছিলে ৱেলকাম টু মাইবং আৰু মাইবং যায় এইফালে এতিয়া আমি কোনফালে যাম তাকে খেলি মেলি লাগিছে আৰু আমাৰ ডেষ্টিনেশ্যন আছিলে সিদ্ধা ফাইনেলি আহি পাই গ'লো আমাৰ মেইন ডেষ্টিনেশ্যন মানে মই ভাবাই নাছিলোঁ ইমান পটককৈ আহি পাই যাম এতিয়া আমি ইয়াৰ ভিতৰত সোমাই যাম টানেলৰ ভিতৰত আৰু মানে দেখা পাইছে গাড়ীবিলাক আৰু এইখিনি জেগাত ন ইমান ধুনীয়া এটা বতাহ মাৰি আছে ন বহুত ভাল লাগিছে ৰৈ পেলাই তো মানে ভাবাই নাছিলোঁ ইমান পটককৈ আহি পাই গ'লোহি এতিয়া ইয়াৰ ভিতৰত মানে বাইকৰ অলপ ৰবৰ পৰিব তো বাইকত ধামাকা পাই ৰবৰ দিম এতিয়া ইমান দূৰ মানে ৰাইড কৰি অহা মজাটো হৈছিলে সেইটোৱে আৰু এতিয়া ইয়াৰ ভিতৰত ধুনীয়াকৈ সোমাই যাওঁ আৰু ভিতৰত দেখি ন ইয়াৰ পৰা মানে এটা তামাম জোৰ চুটি আছে আৰু আমাৰ হেডমাষ্টৰ কি হৈছে নাজানো হেলমেটটোৱে এনি টাইম লগাই থাকে তো এইটো খোল এবাৰ ক তোৰ কোৰত ক তো এতিয়া ভিতৰলৈ সোমাই যাওঁ ধুনীয়াকৈ অ'কে গাইজ তো এতিয়া ইয়াৰ অলপ পৰিব ৰবৰ এইখিনিতে অলপ মানে ৰিলছৰ কাৰণে ভিডিঅ' বনালোঁ বাকী অলপ টাইম এইখিনিতে ৰখোঁ মানে এইখিনি জেগা ন ইমান ধুনীয়া ছাঁ দেখা পাইছে পূৰা মানে গছৰ ছাঁটো পৰি আছে আৰু ধুনীয়া বতাহ এটা দি আছিলে তো অকণমান আজি ৰাংঢালীক মানে বেক চাইড উঠাই চলালোঁ হয় নাই মাষ্টৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই দিছে তো থেংক ইউ হা বেক চকাটো উঠালে আগ চাইডে ফটো ভিডিঅ' বনোৱা মানুহ আহি আৰু বেছি ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ মানে অলৰেডি বহুত লেট হৈ গ'ল বাকী কেনেকুৱা পালে ভিডিঅ'টো এবাৰ কমেণ্টত জনাব আৰু ৰাস্তাটো নাযাব একদম তামাম ৰাস্তা হয় ইমান দূৰ আহিছোঁ নে এটা সৰু বস্তুৰ কাৰণে তো ইমানখিনি ফিলো হোৱা নাই যে ইমান দূৰ আহি পেলাই সেইটো বস্তু অকল চাবলৈ আহিলোঁ মানে ইয়াৰ ৰাস্তাটো ন পূৰা ফিল লৈ আহিছোঁ ৰাইডৰ বাকী গাইজ কেনেকুৱা পাইছে ভিডিঅ'টো এবাৰ কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলেগ প্ৰেছ কৰিবলৈ নাপাহৰিব তো টিল দেন টাটা মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো বাই বাই তেতিয়াহ'লে আকৌ লগ পাম আৰু তো মনোজ ভাই কেনেকুৱা লাগিলে বঢ়িয়া লাগিল মোৰ ষ্টপিক এটা কেনেকুৱা লাগিলে মনোজ ভাইক এবাৰ উঠাই বাৰু নেকি এটা ষ্টপিক হা ভয় লাগে গম পাই গৈছে তো বাই বাই